হাই বন্ধুসকল, কেনেকুৱা আছে? আজি ৰাতি ভাত খাই এটা দিনত এটা ঘটনা হৈ গ'ল। ঘটনাটোৰ বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। মই এনেই ইউটিউব চেনেল খুলিলোঁ যদিও 2টা ভিডিঅ' আপলোড দিছোঁ। মই ইমান এডিটিং এইবিলাক কৰিব নোৱাৰোঁ। জাষ্ট আপোনালোকৰ লগত মই এনেকৈ শ্বেয়াৰ কৰি থাকিম মোৰ লগত যিবিলাক আইডিয়া আছে। চ' আজি এটা ধুনীয়া এটা ঘটনা হৈ গ'ল, তো তাৰে ওপৰত এটি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ঘটনাটো হ'ল, মানুহ ভুল কৰে কিমান জেগাত মানুহৰ ভুল হয়। আজি তাৰ এটা মই জ্বলন্ত উদাহৰণ পাই গ'লোঁ। মানুহৰ দেখাত ভুল হয়, শুনাত ভুল হয়, কোৱাত ভুল হয়, আৰু এটা ভুল হয় কৰ্মত, কাম কৰাত ভুল হয়। তো আজিৰ ভুলটো শুনি লওক কেনেকৈ। আপোনালোকে চবেই জানে ধুবুৰীত ব্ৰিজৰ কাম চলি আছে, ধুবুৰী ফুলবাৰী ব্ৰিজ। তো ইয়াতে মই সদায় আবেলি, আমাৰ ঘৰৰ ওচৰতে যিহেতু, মই সদায় আবেলি ফুৰিব যাওঁ। বহুত ইঞ্জিনিয়াৰবোৰ মোৰ চিনাকি, ছাইড ইঞ্জিনিয়াৰবোৰ লগ পালে কথা বতৰা হয়। তো তাতে এজন ডেকা ইঞ্জিনিয়াৰ আছে। তো যোৱা বছৰ তাৰ লগত মোৰ কথা হৈছিল। তো তেতিয়া তেওঁ বিয়া কৰোৱা নাছিল। মই সুধিছিলোঁ, তুমি বিয়া কৰাছিনে নাই? সি কৈছে, নাই মই বিয়া কৰা নাই, কিন্তু বিয়াৰ কইনা দেখা চলি আছে আৰু ঘৰত, মা দেউতাই কইনা চাই আছে। বছ ইমানখিনি মই পাহৰি গৈছোঁ। হঠাৎ তেতিয়া তেওঁ কাম কৰি আছিল P7। আপোনালোকে বুজি নাপাব। P7 মানে এই যে খুঁটিবোৰ হৈ আছে ব্ৰিজৰ, এইবোৰ নাম্বাৰ হয়। P1 মানে পিলাৰ 1, পিলাৰ 2, পিলাৰ 3, পিলাৰ 4, এনেকৈ পিলাৰ 110 এনেকৈ গৈ আছে আৰু বহু দূৰলৈ কাম চলি আছে। যেতিয়া যোৱা বছৰ তাক লগ পাইছিলোঁ, তেতিয়া তেওঁ কাম কৰি আছিল P7, অৰ্থাৎ 7 নম্বৰ পিলাৰত কাম চলি আছিল। তেনেকৈ গৈ এতিয়া তেওঁ 64ত কাম কৰি আছে, নে 60 কিমান বা পিলাৰ নাম্বাৰত কাম কৰি আছে। তো আজি মই তাতে লগ পালোঁ, সম্ভৱতঃ 64 পিলাৰ নম্বৰ। এটা গছৰ তলত এটা দোকান আছে, তাতে বহি চাহ খাই আছোঁ, তাতে তাক লগ পালোঁ। হঠাৎ মোৰ যোৱা বছৰৰ কথাটো মনত পৰিল। মই সুধিলোঁ, হেল্ল' ইঞ্জিনিয়াৰ চাহেব, কি খবৰ? বোলে ভালেই আৰু। মই বোলে আপোনাক যে যোৱা বছৰ বিয়াৰ কথা সুধিছিলোঁ, বিয়া হ'ল নে নাই? বোলে মোৰ বিয়া হ'লেই দেখোন। বোলে কেতিয়া হ'ল? তেতিয়া P7ত কাম কৰি আছিল। মই তেতিয়া ক'লোঁ, আপোনাকতো P7ত মই লগ পাইছিলোঁ যোৱা বছৰ। হয়। বোলে ক'ত বিয়া হ'ল আপোনাৰ? কেতিয়া বিয়া হ'ল? বোলে তেওঁ আৰু কৈ দিলে 53ত বিয়া হ'ল। মই গম পাই গ'লোঁ, তাৰমানে তেওঁ পিলাৰ 53ত যেতিয়া কাম কৰি আছিলে তেতিয়া মই কেতিয়া বিয়া হ'ল? আপুনি ইয়াতে কাম কৰি আছে, 64ত কাম কৰি আছে। এই P7ত যেতিয়া কাম কৰিছিল তেতিয়া বিয়া কৰাছিল নেকি? নহয়, মই 53ত বিয়া কৰালোঁ। এই সন্মুখত যে 53টো হৈছে, তেতিয়া এই 53ত আছিলোঁ, তেতিয়া 53ত মই বিয়া কৰালোঁ। ওচৰেদি এজন মানুহ গৈ আছিল, বয়সীয়াল মানুহজনে কথাটো শুনা পাইছে। এই ওচৰত আহি চিধাই আমাক দম দিলে নহয়। বোলে তোমাৰ দেউতাকৰে বয়স হোৱা নাই, 53ত জন্ম হোৱা নাই, তুমি কেনেকৈ 53ত বিয়া কৰালা? চাওকচোন। লগে লগে আমি ভাবি ল'লোঁ 53 মানে 1953ৰ কথা তেওঁ ভাবি লৈছে যে তেওঁ বিয়া কৰাইছে 1953ৰ কথা কৈ আছে। ই যে কৈ আছে মই পিলাৰ 53ত বিয়া কৰাইছোঁ, তেতিয়া কাম কৰিছোঁ যোৱা বছৰ, মানে 3-4 মাহ আগত। আৰু মানুহজনে ভাবি লৈছিল 53 মানে 1953 চনত বিয়া কৰাইছে, আৰু ল'ৰাজনৰ বয়স কিমান? জাষ্ট 28-29 এনেকুৱা হ'ব। আচৰিত হৈ গ'লোঁ মই কথাটো শুনি। তেতিয়া মানুহজনক বুজাই দিয়াৰ পিছতে মানুহজনে গম পালোঁ, মোৰ শুনাতেই ভুল হ'ল নহয়। তো এইটো আজি প্ৰমাণ পৰি গ'লে যে মানুহৰ যে 4 জেগাত ভুল হয়,
তাৰ প্ৰমাণ এটা আজিয়ে পাই গ'লোঁ যে মানুহজন আমি কথা পাতি আছিলোঁ, এটা বেলেগ কথা, মানুহজন বুজি লৈছিলে, তেওঁ শুনাত ভুল হৈ গৈছিলে। তেওঁ কৈছিলে 53 পিলাৰত তেওঁ বিয়া কৰাইছিল যেতিয়া কাম কৰি আছিল, পিলাৰ নাম্বাৰ 53, আৰু মানুহজনে ভাবি লৈছিল, সেই বাটৰুৱাজনে ভাবি লৈছিল যে তেওঁ 1953 চনত বিয়া কৰাইছে। তো এনেকৈয়ে আমাৰ ভুল হৈ যায়। তো ভুলবোৰ ক'ত কেতিয়া কেনেকৈ হৈ যায় আমি গম নোপোৱাকৈ আমাৰ ভুল হৈ যায়। চ' এইখিনিয়ে আজিৰ অভিজ্ঞতা। মাজে মাজে এনেকুৱা অভিজ্ঞতা হ'লে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ধন্যবাদ। শুভৰাত্ৰি। আপোনালোকে ভাত খালে নে নাই? মোৰ ভাত খোৱা হ'ল। শুভৰাত্ৰি।